সো ফ্ৰেণ্ডছ আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বৈকুণ্ঠ MJ আৰু যদি সাবস্ক্ৰাইব কৰা নাই মই আগতেই কৈ লৈছোঁ ভিডিঅ'টোৰ আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু মই আজি যেটো ভিডিঅ' বনাব লৈছোঁ আপোনালোকে থাম্বনেইলটো দেখি পেলাই মন কৰিছেই চাগে টিকটকৰ লগত জড়িত একচুৱেলি টিকটকৰ লগত জড়িত থাম্বনেইল দিছোঁ যদি কমপ্লিট মই টিকটকৰ কথা নকওঁ মই এটা স্বভাৱজাত প্ৰবৃত্তি এটা বৰ্তমান যেটো একদম মানে পুলিয়ে পখাই যেটো মানে এতিয়া বাঢ়ি আহিছে মই সেই বস্তুটোৰ ওপৰত মই কিছু কথা ক'বলৈ আগবাঢ়িছোঁ মই আজি যেটো কথা ক'ম এটো সম্পূৰ্ণৰূপে টিকটক সম্বন্ধীয় কথা নহয় এটো অলপমান বহল পৰিসৰৰ কথা হয় ইটাতে লাগি গৈছে হাতটো যি নহওক সো আৰম্ভ কৰিছোঁ আজিৰ মোৰ ভিডিঅ'টো সো ফ্ৰেণ্ডছ চাওক আমি কেতিয়াও কিবা এটা ভুলৰ কাৰণে এটা কমিউনিটিক বা এটা মানে সম্পূৰ্ণ সেইটোৰ লগত জড়িত সকলোকে আমি কেতিয়াও কিবা এটা বেয়া নাম এটা দি দিব নোৱাৰোঁ কেতিয়াও ঠিক আছে এই যে হিজৰা বুলি কয় টিকটক কৰাবিলাক এই শব্দটো আমি কেতিয়াও কৈ দিব নোৱাৰোঁ এই কাৰণে ক'ব নোৱাৰোঁ सुनो गौर से दुनिया वालों बुरी नजर ना हम पे डालो चाहे जितना जोर लगा लो सबसे आगे होंगे हिंदुस्तानी हमने कहा है तुम भी कहो সো ফ্ৰেণ্ডছ আপোনালোকে এতিয়া ভিডিঅ'টো দেখিলে ভিডিঅ'টো কিমান ভাল লাগিছে ভাৰতীয় জোৱানসকলে নিজৰ যেতিয়া ডিউটি কৰি আছে তাৰ মাজত হঠাতে দেশপ্ৰেমৰ যি ভাৱ তাক টিকটকৰ জৰিয়তে প্ৰকাশ কৰিলে সো আপুনি ঘপককৈ এটা কমিউনিটিক কেনেকৈ বেয়াকৈ কৈ দিব কেতিয়াও কোৱা উচিত নহয় কাৰণ মই টিকটক এপটো মই ৰাখিছোঁ মই টিকটকৰ গোটেই ভিডিঅ'খিনি চাওঁ সো তাৰ মই মূল্যায়ন কৰিছোঁ আৰু সেইকাৰণে মানে কি আপোনাৰ ঘপককৈ এনেকৈ যেতিয়া শুনি যাওঁ এই ভিডিঅ'বোৰ মনত পৰি যায় এই ভিডিঅ' বনোৱাখিনিয়ে আমাৰ দেশখনক সুৰক্ষা দি আছে আৰু দেশপ্ৰেমৰ গান এটা তেওঁ এনেকৈ টিকটকৰ জৰিয়তে বনাই দি নিজৰ দেশপ্ৰেমটো দেশৰ প্ৰতি থকা প্ৰেম লগতে সেই যে ঘৰখনলৈ মনত পৰি থাকে এই অনুভৱখিনি তেওঁ চিনেমাৰ পৰা অনুপ্ৰাণিত হৈ টিকটকত বনাই দিছে গতিকে আমি এটা টিকটক কৰা মানুহবিলাক হিজিৰা এই শব্দটো যদি আমি কৈ দিওঁ এই শব্দটো তেওঁলোকক অপমান কৰা নিচিনাও হৈ যায় গতিকে জাষ্ট লাইক তেনেকুৱা এইদৰে বহুত কোৱালিটি ভিডিঅ' টিকটকত আছে আপোনালোকে চাৰ্চ কৰিব যদি চাৰ্চ নকৰে মই কোৱালিটি ভিডিঅ' থকা এটা ভিডিঅ' পুনৰ বনাম লাগিলে যে চাওক আজিৰ পৰা 6-7 বছৰ আগত যেতিয়া আমি ফেচবুক কৰিছিলোঁ তেতিয়া এই ফেচবুক কৰি থকা কথাটোক লৈ পেলাই সকলোৱে আমাক বেয়া পাইছিলে কাৰণ মই 6 বছৰ 7 বছৰ আগতেই ফেচবুক একাউণ্ট খোলা গতিকে সেইখিনি সময়ত এনেকুৱা আছিলে ফেচবুকত বিচাৰি ফুৰো চিনাকি মানুহ চব অচিনাকি মানুহ পাই থাকোঁ ঘপকৈ কাৰোবাক যদি পাই যাওঁ এই পালোঁ আজি এটাক মজা বে ইয়াৰো ফেচবুক একাউণ্ট আছে বে মজা এনেকুৱা নিচিনা হৈ যাওঁ আমি তেতিয়া মানে কিন্তু কি হয় সময় যেতিয়া পৰিৱৰ্তন হ'ল সেইখিনি সময়ত যেতিয়া আমি মোবাইলটো টিপি কৰি থাকোঁ এইবিলাক কিবা কিবি কৰি থাকোঁ মানুহ মানে আমাৰ যিখিনি আমাতকৈ ডাঙৰ আছিলে বা আমাৰ দেউতা মাহঁতৰ বয়সৰ যিখিনি মানুহ আছিলে মুঠতে সো সেইসকলে মানে কয় এই মোবাইলডালতে ইনাম টিপি থাকে কি ফেচবুকে ল'ৰা ছোৱালী ধ্বংস কৰিছে ফেচবুক কৰি পেলাই কিবা কিবি আল হৈছে ভাল হৈছে আল মানে যিকোনো কথা মানে সেইখিনি সময়ত আৰু সেইবিলাক শুনি পেলাই আমি ফেচবুকত আপডেট দিওঁ মানে এনেকুৱা হৈ যায় সো সেইটো এটা ট্ৰেণ্ড আছিল তেতিয়া আমাক গালি দিয়াটো আমাৰ যিটো চাম আছিলে ফেচবুক কৰা কাৰণ ফেচবুকটো তেতিয়া নতুনকৈ আহিছিলে মানুহে ভাবে এইটো থাকি পেলাই ছোৱালীবিলাক ল'ৰালৈ পলাই গৈছে ল'ৰাবিলাকে বিভিন্ন মানে ছোৱালীক পতাইছে চেনি খাইছে এইবিলাক মানে হা তাৰপিছত কি হ'ল 6 বছৰ পাৰ হ'ল আজি তাৰিখত অসমত ফেচবুক আমাৰ এতিয়াতো মোৰ দেউতাও আছে ফেচবুক গতিকে আজি তাৰিখত অসমত এতিয়া চবৰে ফেচবুক কাৰোবাৰ যদি নাই সি মানে ভাবে যে তহঁতৰ আছে নহয় তহঁতৰ একাউণ্টতে হ'ব দে এনেকুৱা হৈ যায় আজিকালি ক'ৰবাত কিবা এটা প্ৰব্লেম যদি হয় কেলামিটি হৈছে বা ক'ৰবাত কিবা এটা দুৰ্ঘটনা হৈছে এইবিলাক গোটেইবিলাক আমি নিউজ চেনেলতকৈ আগত ফেচবুকত গম পাই যাওঁ যে ফেচবুক মুঠতে সকলো ফালৰ পৰা এতিয়া আমাক প্ৰয়োজন এটা হিচাপত আমি কৰিব লাগে আৰু ইয়াৰ ভালখিনি ল'ব লাগে গতিকে ফেচবুক আমি এতিয়া কৰিব লাগে কিন্তু এটা সময়ত এইখিনি কথাক লৈ পেলাই আমি বহুত গালি খাইছিলোঁ সো সেই ভুলটো আজিৰ পৰা 6 বছৰ আগত আমাৰ ডাঙৰসকলে সেইটো ভুল কৰি পেলাই গালি দিছিলে যে মানে এটা ভুলৰ কাৰণে বা এজন বা দুজনৰ কাৰণে কেতিয়াও এটা কমিউনিটিক কেতিয়াও গালি দিব নালাগে সমানে কাৰণ কিয় কৈছোঁ আজি যিটো শব্দ কয় মানে টিকটক কৰাবিলাকক লৈ পেলাই সো মই এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে টিকটক কৰাটো বাদেই দিয়ক ফেচবুকত তেনেকুৱা কিমান আছে ফেচবুকত এই যে মেছেজ আহে কেতিয়াবা ৰাতি 11-12মান বজাত মেছেজ আহে বহুতৰ তেতিয়া খঙতে সেইবিলাকে দি দিয়ে ফেচবুকত যিকেইটা হিজিৰা সেইকেইটাক পালে এনেকুৱা পিটন দিম সেই মেছেজবিলাক পাই যায় অৰ্থাৎ ফেচবুকতো আছে সেইবোৰ আমি কেতিয়াও নিৰ্দিষ্ট এটা কমিউনিটি কেতিয়াও আমি গালি দিব নোৱাৰোঁ ফাৰ্ষ্ট কথা সেইটো আৰু কেতিয়াও আমি হাঁহিব নোৱাৰোঁ সেইটো এটা সেকেন্ড কথা
আৰু এটা কথা মই ইয়াত কৈছোঁ যে ইয়াত কি হয় ফেচবুকত যেনেকৈ সকলো আছে টিকটকতো তেনেকৈ সকলো আছে চ' টিকটকত আপোনাৰ ভাৰতীয় জোৱান আছে টিকটক সদেশে আতে হে হামে তাৰ বাতে এনেকুৱা দেশৰ লগত জড়িত যিমানবিলাক গান আছে জোৱানবিলাকে বনাই মন প্ৰাণ ভৰি যায় স্বাধীনতা দিৱসৰ দিনা বহুতে মুখত ধৰক কিবা কিবি পতাকাৰ ৰং লগাই হওক পতাকাখন লৈ হওক মা তুজে চালাম এনেকুৱা ধৰণৰ টিকটক বনায় আপুনি সেইখিনি ভিডিঅ' কেতিয়াও বেয়া বুলি ক'ব নোৱাৰে কিছুমান ষ্টাণ্ট দেখুৱায় বাহিৰৰ আজিকালি আমাৰ ভাৰতত কিছুমানে অসমৰো কিছুমানে হয়তো দেখুৱাইছে চাগে চ' এই ষ্টাণ্টবিলাক দেখিলে আপুনি পাগল হৈ যাব মানে I've been fucking hoes and popping pillies, man, I feel just like a rock star. मारेंगे जी शॉट गाने लड़े दिलां ते निशाने सिद्धे मार दिया दिलां ते निशाने सिद्धे मार आओ serious get low when the whistle go সো চাওক ফ্ৰেণ্ডছ এতিয়া যিকেইটা ভিডিঅ' এতিয়া দেখিলে আপোনালোকে এই ভিডিঅ' বনোৱা ল'ৰাকেইটাক আপুনি হিজৰা বুলি কেনেকৈ ক'ব কওকচোন চ' মানে কি কোৱালিটি আছে ভয়ানক এইকেইটা ভিডিঅ' চ' বুজি পাইছে নহয় কিনো ক'ম আৰু ইমান কথা আপোনালোকে বুজি পায় আমি কেতিয়াও এটা কমিউনিটিক কেতিয়াও গালি দিব নালাগে এতিয়া চাওক সোনু নিগমে কোৱা এটা কথা আপোনালোকে শুনকচোন বাৰু नहीं क्रिटिसाइज नहीं करना चाहिए कोई भी चीज़ को मेरे हिसाब से आप अपना ईगो दिखा रहे हैं क्रिटिसाइज कर रहे हैं देखिए जो वो कर सकते हैं वो हम नहीं कर सकते आप कैसे कह सकते हैं कि जो बादशाह है या रफ्तार है वो बेकार है और हम बड़े अच्छे हैं ऐसा नहीं कह सकते उनकी अपनी स्टडी है यार वो अपना कुछ कर रहे हैं वो नया लेकर आए उनका स्टाइल है उनके म्यूजिक स्टाइल है वो अपनी रिदम से कुछ कर रहे हैं बना रहे हैं आई डोंट बिलीव इन क्रिटिसाइजिंग एनीबॉडी दिस इज देयर थिंग यू डू योर थिंग प्रॉपर्ली मैं मेरा काम पे ध्यान दूं मैं किसी और के काम की बुराई नहीं करूं मेरा ये मानना है আপোনালোকে গম পালে নিশ্চয় ইয়াত কি কৈছে তেওঁ যে ৰফতাৰ বাদশাহ তেওঁলোকক বিষয় সোধোতে সোনু নিগমে গালি দিব পাৰিলে কাৰণ সোনু নিগমটো বহুত ডাঙৰ শিল্পী হয় ন সোনু নিগমে বহুত জানে সংগীতৰ বহুত জানে ভাৰতীয় শাস্ত্ৰীয় সংগীত হওক বাহিৰৰ সংগীত হওক কিন্তু সেই সোনু নিগমে কি ক'লে আপোনাক যে বাদশাহ বা ৰফতাৰ তেওঁলোকৰ এটা নিজৰ কোৱালিটি আছে সেইটো বৰ সহজ বস্তু নহয় চ' তেওঁলোকে তেওঁলোকৰ কাম কৰক মেইন ফ'কাছটো কি আমি নিজৰ কামত সদায় ফ'কাছ কৰিব লাগে নিজৰ কামটো সদায় বেটাৰ কৰিবলৈ চেষ্টা কৰিব লাগে এইটো আমাৰ মেইন উদ্দেশ্য হ'ব লাগে কাৰণ তেতিয়া আমাৰ এই এনাৰ্জিটো যা তা মিমছবিলাক বনোৱাত বা মানুহক ইনচাল্ট কৰাত আমাৰ এই এনাৰ্জিটো নষ্ট নহয় তাক এটা ক্ৰিয়েটিভ দিশ আমি দিব পাৰিম গতিকে যিদৰে ফেচবুকত চেলফি উঠি ভাল পোৱাসকলে য'ত ত'ত চেলফি উঠে আৰু নিজৰ যিটো বৰিং লাইফ তাত সেইটোৱে সেই চেলফি উঠাৰ জৰিয়তে চেলফি ফটোবোৰ মানে ফেচবুকত আপলোড কৰি পেলাই তাৰ লাইক বা কমেণ্টবিলাক গণি পেলাই তেওঁ সেই বৰিং জীৱনটোত অলপ মছলা দিয়ে ঠিক তেনেকৈ প্ৰত্যেকেই নিজৰ বৰিং জীৱনটোত মছলা দিয়ে কিছুমানে ফেচবুকত লিখি ভাল পায় লিখিলে তেওঁলোক বেছি জনপ্ৰিয় হয় লিখিলে তেওঁলোকে লাইক বেছি পায় গতিকে তেওঁলোকে তাত লিখে কোনোবাই গল্প লিখি জনপ্ৰিয় হৈছে তেওঁলোকে তাত গল্প লিখে কোনোবাই মানৱীয় বিভিন্ন অনুভৱবিলাক লিখি জনপ্ৰিয় হৈছে তেওঁলোকে মানৱীয় অনুভৱ লিখে তেওঁলোকে প্ৰতিদিনে এইটোৱে ভাবে আজি মই কেনেকুৱা ফটো উঠিম আজি মই কি কথা লিখিম কি কথাই মানুহক আজি হহুৱাম এইবোৰ তেওঁলোক প্ৰতিদিনে ভাবে লিখে জনপ্ৰিয় হয় তেনেকৈ তো চবৰে যেনেকৈ মানুহৰ ফিংগাৰপ্ৰিণ্ট সকলোৰে বেলেগ আপোনাৰ মোবাইলটো মই খুলিব নোৱাৰোঁ মোৰ মোবাইল আপুনি খুলিব নোৱাৰে ঠিক তেনেকৈ প্ৰত্যেকৰ কিছুমান চইচ থাকে গতিকে আমি এটা নিৰ্দিষ্ট কমিউনিটিক গালি দিব নালাগে কিয় এই বস্তুটো এটা বিষ বাষ্পৰ নিচিনা হৈ যায় কিবা এটা নতুন কিবা এটা মানুহে কৰিলে এই ধৰণে গালি কিবা কিবি কোৱাটো কেতিয়াও উচিত নহয় কাৰণ টিকটক কৰা মই টিকটকৰ মোৰ এপটো আছে এইটো কাৰণে এপটো আছে আৰে আধা ঘণ্টা এটা এঘণ্টা এটা ক'ত যে আপুনি গম নাপায় টিকটক আপুনি এপটো আনক ডাউনলোড কৰক নিজৰ ফেচবুক একাউণ্টৰ লগত কানেক্ট কৰক নকৰক বাদ দিয়ক আপুনি তাত যেতিয়া ভিডিঅ'খিনি চাই যাব এটাৰ পিছত এটা যেতিয়া চাই যাব বিভিন্ন ভিডিঅ' কমেডি মিউজিক এইবিলাক মানে আৰু আপোনাৰ মানে টাইমটো পাৰ হৈ গুচি যায় জাষ্ট লাইক এটা চেনেল টিভি চেনেল যেনেকৈ আপোনাৰ টিভিত লাইভ অ'কে আছে ষ্টাৰ প্লাছ আছে কালাৰ্ছ আছে আপোনাৰ যেনিবা মোবাইলত ইউটিউব আছে টিকটক আছে এনেকুৱা টিকটকত আপুনি ভিডিঅ' চাই আপোনাৰ মুহূৰ্তত আপোনাৰ সময়খিনি পাৰ হৈ যায় ভাল লাগে ভিডিঅ'বিলাক আৰু ভাইৰেল যিখিনি ভিডিঅ' হৈছে আৰু যিখিনি ভিডিঅ'ক লৈ পেলাই এই কমিউনিটিটোক সম্পূৰ্ণ গোটেই মানুহখিনিক গালি দিয়া হয় মানে এইটো একচুৱেলি কি হয় জানেনে যিখিনি বস্তু ভাইৰেল হৈছে সেইখিনি সঁচাই ফটোৱা মানে কি মানে বাজে আৰু মানে আৱৰ্জনা কিন্তু কি হয় আৱৰ্জনাবিলাক ভাল লাগে আৱৰ্জনাবিলাক চাই আকৌ বেছি মজা লাগে গম পাইছে নাই গতিকে মজা মানে কি আৰু আপুনি হাঁহিব পাৰে ধৰক কোনোবা মতা মানুহ এটা দেখিবলৈ ইমান ভাল নহয় সি তামাম কইনা হৈ পেলাই দিলবৰ নাচি আছে আপুনি ভালেই পাব ন এইটো চাই পেলাই হাঁহিব এইটো চাচোন ফটোৱাটোৱে কি কৰিছে তেনেকৈ ফটোৱাটোৱে কি কৰিছে শ্বেয়াৰ কৰোঁতে এইটো গৈ পেলাই 2 লাখ ভিউজ হৈ যায় কিন্তু ধুনীয়া গান এটাত আপুনি যদি আৰু
ৰোমান্টিক গান এটা খুব ধুনীয়াকৈ ভিডিঅ'টো বনাইছে, সেইটো আপোনাৰ জনপ্ৰিয় হোৱাৰ চান্স বহুত কম থাকে। গতিকে সেইখিনি মানুহে কেতিয়াবা চিনেমাটো এক্টিং কৰিবলৈ চান্স পাই যাব পাৰে, বা কেতিয়াবা আপোনাৰ যিদৰে ফেচবুকৰ লেখকসকলে নিজৰ গল্প কিতাপ লিখি পেলাই, নিজৰ লেখনি লিখি পেলাই জনপ্ৰিয় হৈছে। লিখিছিলে ফেচবুকৰ মানুহবিলাকে যেতিয়া খুব মানে তেওঁক উৎসাহ দিবলৈ ল'লে, তেওঁ কিতাপ লিখি পেলালে, কিতাপ লিখি তেওঁ জনপ্ৰিয় হৈ গ'ল। আৰম্ভ কৰিছিলে ফেচবুকত, যিকোনো কাম তেনেকুৱা হৈছে আজিকালিৰ যুগত। আৰম্ভ ফেচবুকত কৰিছিলে, ফেচবুকত কৰাৰ পিছত মানুহে যেতিয়া খুব ভাল পাবলৈ ল'লে, তেওঁ তাক কৰি পেলালে ধুনীয়াকৈ কামটো। মানে ৰন্ধনৰ বিষয়ে দি আছিলে, কোনোবাই ক'লে তই ৰন্ধনৰ এটা ইউটিউব চেনেল খোল, তই হোটেল এখন খুলি দিলে। এইদৰে অনুপ্ৰেৰণা পায়। গতিকে আজি টিকটক কৰি থকা বহু এনেকুৱা আছে মানুহ, যিসকলে চিনেমাত চান্স পোৱাৰ মানে সুবিধা আছে, চান্স পাব পাৰে। বহুতে গানৰ ভিডিঅ' মই পাইছোঁ বহুতৰ, নাম নকওঁ মোক আৰু। গতিকে এই ধৰণৰ কথাবিলাক, গতিকে বস্তুবিলাক ক্ৰিয়েটিভ দিশত ইউজ কৰিব লাগে। চ' ফ্ৰেণ্ডছ, আপোনালোকে ভিডিঅ'খিনি দেখিলে, আৰু আপোনালোকে এই ভিডিঅ'খিনিৰ কাৰণে এই ভিডিঅ'খিনিক আপুনি হিজৰা বুলি ক'ব নোৱাৰে। বাই বাই ফ্ৰেণ্ডছ, বাই বাই। समझ में आया क्या? मगज में आया क्या? याद में आया क्या? मैं तेरे बात में आया क्या? चिल्लाने से बनते गाने क्या? चिल्लाने से बनते शाने क्या? ये चाले करके पब्लिक को बना रहे, ये पब्लिक में अंधे या काने क्या?